এনেকৈ আপোনাক সোমাই যাব লাগিব, তাতে টিকেট কাটিব পাৰিব। আৰু গান্ধী মণ্ডপত আহিব লাগিলে টিকেট কাটিব লাগিব এটা। আমি টিকেট দুটা মানে কি দুজন মানুহৰ এটা টিকেট কাটি লৈছোঁ। আৰু ইয়াতে দুজনেই আছে বাৰু, 40 টকা ল'ব দুটাত। আৰু নমস্কাৰ বন্ধুসকল, মই আহিছোঁ আজি গুৱাহাটী গান্ধী মণ্ডপ। গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিওঁ, যিয়ে যোনে যোনে অহা নাই গান্ধী মণ্ডপ। গতিকে ভিডিঅ'টো চাব, কিমানখিনি দেখাব পাৰোঁ আপোনালোকক। চাই থাকক, স্কিপ নকৰিব। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু আপোনালোকক গান্ধী মণ্ডপৰ পৰা ভিউ দেখাম গুৱাহাটী। চাব, বিন্দাছ ভিডিঅ' কৰিব পাৰি ইয়াতে। দাদাক মই সুধি ল'লোঁ যে ভিডিঅ' কৰিব পাৰি নে নোৱাৰি। গতিকে পাৰি বুলিয়ে ক'লে আৰু ভিডিঅ'টো কৰিলোঁ, আপোনালোকক দেখালোঁ। চাই যদি ভাল লাগে, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।